আৰু এতিয়া মই গৈ আছোঁ নগাঁৱলৈ আকৌ আজি নেক্সট ডে হয় তো আজি কি হয় দেখাই গৈ থাকিম চাই থাকক এনে চুলি তুলি অলপ দীঘল হৈ গৈছে চুলি তুলি কাটিব আছে আৰু সম্পূৰ্ণ ব্লগটো আপোনাক দেখাই গৈ আছোঁ চাই থাকক বৰ্তমান ৰহাৰ পৰা ওলাইছোঁ আৰু এতিয়া গৈ আছোঁ চিধা 22 কিলোমিটাৰ হয় ইয়াৰ পৰা তো বৰ্তমান আহি পালোহি আমি দূৰ আৰু এইখনি জেগা ভাল লাগে এই ওপৰেদি মানে ফ'ৰলেন ৰাস্তা আছে এইটো বাইপাছ হৈ যায় আৰু এই তলদিকে এইফালে নগাঁও সোমাই যায় তো এইডোখৰত আহিলে মানে আমি নগাঁও আহিলে এইডোখৰ জেগাত সদায় ৰখোৱে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ ডেইলি ব্লগ মই কিয় দিয়া নাই কাৰণ ডেইলি ব্লগ দিবলৈ এটা মুড লাগে তো মুডটো এটা সময়ত নাইকিয়া হৈ যায় আৰু যেতিয়া মুড হয় তেতিয়া ব্লগটো দিবলৈ মানে ভাল লাগে ডেইলি ব্লগ ষ্টাৰ্ট কৰিম আকৌ দুদিনমান গেপ আছিলে মানে ঘৰৰ কিছুমান সমস্যাৰ কাৰণে মই ডেইলি ব্লগটো দিবলৈ পৰা নাই আমি নগাঁও গৈ আছোঁ নগাঁও কমে আৰু 12 কিলোমিটাৰমান আছে পৰিৱেশটো চাওক কি ধুনীয়া এইডোখৰতে এটা FCI গুদাম আছে FCI গুদামটোৰ কাৰণে দুইটা চাইডে পুৰা ট্ৰাকৰ লম্বা লাইন মানে গাড়ী যাবলৈ বহুত অসুবিধা হৈ যায়গৈ এইডোখৰ জেগা এইটো কিয় কৰিছে এনেকুৱা এইটো বহুত প্ৰব্লেম হয় মানে হাইৱেত আমি পইচা দিওঁ আমি আহি অহা যোৱা কৰিবৰ কাৰণে এইফালে যাবলৈ হৈছিলোঁ এইফালে ৰাস্তা বনাই আছে চব গাড়ী ঘূৰি গৈছে মই ভাবিছোঁ বোলো ৰাস্তাটোত গাড়ী মটৰ কিয় ইমান অহা নাই তো নগাঁৱৰ বৰ্তমান ভিৰ চাওক কিমান লাইন লাগি আছে আমি ভাবিছিলোঁ শ্বৰ্টকাট মাৰি পেলাই ইফালে যাওঁগৈ কিন্তু শ্বৰ্টকাট মাৰিব গৈ পেলাই আকৌ ঘূৰি আহিব লগা হ'ল বৰ্তমান এইটো হৈছে কোৰ্ট আৰু আমি কোৰ্টৰ ৰাস্তাটো এনেকৈ সোমাই আহিলোঁ এইখন হৈছে নগাঁও ষ্টেডিয়াম আৰু ষ্টেডিয়ামৰ ছাইডতে আছে ষ্টেডিয়াম মাৰ্কেট আৰু বহুত গৰম বহুত জামত ফচি পেলাই আহি পেলাই বৰ্তমান পাইছোঁহি আমি নগাঁও কলেজৰ ওচৰত আৰু নগাঁও কলেজলৈ গৈ আছোঁ বৰ্তমান আৰু চাই থাকক ঘৰটো 1,62,000 বৰ্তমান আছোঁ নগাঁও কলেজৰ ফ্ৰণ্টত আৰু নগাঁও কলেজত মোৰ লগৰটো কাম এটা আছে সি কামটো কৰিব ভিতৰত যাব আৰু ৰখি আছোঁ বৰ্তমান তাৰপিছতে দুটামান কাম আছে আৰু দেখাম ষ্টাৰ্টৰ ভিডিঅ' দেখাই আছোঁ আপোনালোকক হয়তো চাগে ভইচটো অহা নাই ভালকৈ তো এইফালে যাব পেলাই আমাৰ এইফালে গ'লে ৰহা ছাইডে যায় আৰু এইফালে এইটো হৈছে মানে নগাঁও ৰেডিঅ' টাইমছ আৰু এইফালৰ পৰা আমি আহিছিলোঁ আগলৈ যাব পাৰি এইফালে তেজপুৰ ওলাবগৈ পাৰি আৰু বৰ্তমান গৈ আছোঁ 2 hours later আহিছিলোঁ চেলুনখনত কিন্তু চেলুনখন বন্ধ হৈ আছে তো এতিয়াতো যাব নোৱাৰিমেই এতিয়া আকৌ ৰিটাৰ্ণ হওঁ ক'ত যাওঁ দেখাই গৈ আছোঁ আপোনালোকক চাই থাকক কিন্তু চেলুনখন আজি বন্ধ মানে নগাঁৱততো বন্ধ নাই যদিও একচুৱেলি পুৰণা চিনাকি মই তাক ফোন কৰিলোঁ চেলুনৰ ল'ৰাটোক তো সি কৈছে যে মানে যোনটো থাৰ্ছডে ৰাতি ছুটি লয় তো মই এতিয়া বেলেগ এটা কামত যাওঁ তো সম্পূৰ্ণ ব্লগটো চাই থাকক তো এইখনি হৈছে গোটেইখিনি ষ্টেডিয়াম মাৰ্কেট আৰু ছাইডত ফুটপাথ সেইখনি আৰু ইয়াতে মানে এইখনি ষ্টেডিয়াম মাৰ্কেট গোটেইখিনি তো ষ্টেডিয়াম মাৰ্কেট মানে এইটো ষ্টেডিয়ামৰ এটা শ্লাইড দেখিছে নহয় ভিতৰখনি ষ্টেডিয়াম আৰু ছাইডত মানে এখনি দোকানবিলাক ৰখা হৈছে চুলি কাটিব গৈছিলোঁ কিন্তু দোকানখন বন্ধ চেলুনখন বন্ধ চ' মোৰ লগৰটো মানে বেলেগ এটা জেগাত আছিলে তাৰ ওচৰলৈ মই বৰ্তমান আহি আছোঁ আৰু বৰ্তমান এইখন দেখিছে ডমিন'জ আৰু এইটো গলিত আহি আছোঁ নগাঁও যোনবোৰে নগাঁও সিহঁতি বৰ্তমান আমি ডমিন'জত আমি ডমিন'জত আছোঁ নগাঁও ডমিন'জ এইখন আৰু এইখন আছে মেনুখন তো বৰ্তমান আমি ডমিন'জত আছোঁ নগাঁও ডমিন'জত মানে যোনকেইটা কামৰ কাৰণে আহিছিলোঁ ইয়াৰ কামটো নহ'ল আৰু মোৰ কামটো বৰ্তমান নহ'ল কাৰণ মই সেইখন চেলুনখনটো চুলি কাটো বেলেগত নাকাটো তো ফোন কৰি পেলাই গ'লোঁ কাইলৈ আহিম বুলি কৈছোঁ তো ঘপককৈ অহাটো নহয় কাৰণ কাম বন থাকে বেলেগ তো ব্লগটো চাই থাকক আগলৈ কি হয় দেখাই গৈ থাকিম আৰু বৰ্তমান অৰ্ডাৰ দিছোঁ আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক